আপুনি শৃংখল জিলাক কিবা ভাবুকি দিছে বোলে মই আপোনাৰ কথা সুধিবলৈ ফোন কৰা নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ আপোনাক কি খবৰ বাৰু মই আপোনাৰ কথাটো শুনিছোঁ মোৰ কথাটো শুনক শৃংখল চলিহাক ফোনযোগে ভাবুকি মই আপোনাৰ কথা সুধিবলৈ ফোন কৰা নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ আপোনাক কি খবৰ বাৰু মই আপোনাৰ কথাটো শুনিছোঁ মোৰ কথাটো শুনক সন্দেহজনক বাংলাদেশীৰ বিৰুদ্ধে মাত মতাৰ বাবে ভাবুকি শৃংখল চলিহাক যোৰহাট ঢাকাইপট্টিৰ পৰা ফোনযোগে ভাবুকি শৃংখল চলিহাক ঢাকাইপট্টিত বুলডোজাৰ চলাব লাগিব চৰকাৰে যদি নোৱাৰে আমাক দিয়ক আমি বুলডোজাৰ চলাম এই মন্তব্য প্ৰকাশ কৰিছে এতিয়া শৃংখল চলিহাই ইফালে শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আছুৰ নেতৃত্বই দিয়া মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই এতিয়া ডিটেনশ্যন কেম্পত থকা বাংলাদেশীখিনি যদি মুক্ত মনেৰে শিৱসাগৰৰ নিচিনা জেগাত ঘূৰি ফুৰিব পাৰে তাত আমাৰ আপত্তি আছে কালি ধৰিছে আৰু ধৰিব লাগে এতিয়া গুজৰাটত বুলডোজাৰ চলাইছে আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে আমাৰ আপত্তি আছে তাত একেখন ভাৰততে এজেগাত চলাইছে বুলডোজাৰ আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে তাত আমাৰ আপত্তি আছে আজি যোৰহাটৰ দৰে জেগাত ঢাকাইপট্টি হ'ল মানে কি ঢাকাৰ পৰা আহিছে সিহঁতি তাত বুলডোজাৰ চলিব লাগে তাত আৰু যদি চৰকাৰে নোৱাৰে আমাক দিয়ক আমি চলাম খালি উজনি অসমত কোনো খিলঞ্জীয়া মানুহৰ বাদে বাংলাদেশী অনা অসমীয়া কাৰো দপদপনি চলিব দিয়া নহ'ব যেতিয়ালৈকে আমি আছোঁ আৰু যোৰহাটৰ ঢাকাইপট্টিত অতি শীঘ্ৰে বুলডোজাৰ চলাব লাগে অতি শীঘ্ৰে আৰু ঢাকাইপট্টিৰ পৰা এতিয়া ফোনযোগে মোক ভাবুকি দিছে সেইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব কাক চাপিবলৈ কি আছে ফোন নম্বৰটো মই এতিয়া দি দিম ফেচবুকত বিল আছি থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব আপুনি শৃংখল জিলাক কিবা ভাবুকি দিছে বোলে ভাবুকিটো দিয়া নাই মই জাষ্ট মই চিনি পাওঁ তেখেতক হয় সকলো যে আমাৰ নামটো ৰেজিষ্টাৰ্ড নামটো অৱস্থানত ঢাকাপতি কোনো নাম নাই আপুনি ঢাকাপতিয়ে দম দিছে বোলে তেখেতক নহয় নহয় মই যিটো ৰেকৰ্ডিং আছে যদি আপুনি শুনাই লওক শুনি লওক আপোনাক ক'ত লগ পাম সেইটো কওক না আপুনি মই ইয়াতে পাব যোৰহাটতে পাব ক'ত যোৰহাট কোন জেগাত লগ পাম আপোনাক যোৰহাট ৰজামানত পাব ৰজামানত হয় ঠিক আছে গৈ আছোঁ নামটো কি ক'লে আপোনাৰ মোৰ নাম আজাদ চৌধুৰী আজাদ চৌধুৰী শুনক কথাটো শুনি লওক নহয় কথাটো নহয় কিহৰ কাৰণে ফোন কৰিলে এইটো কওক চিধা চিধি কথা কওক আপুনি মোৰ কথাটো শুনক মই আপোনাৰ কথা সুধিবলৈ ফোন কৰা নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ আপোনাক কি খবৰ বাৰু মই আপোনাৰ কথাটো শুনিছোঁ মোৰ কথাটো শুনক মই তেখেতক জাষ্ট চিনি পাওঁ তেখেত ক্ৰিকেট খেলত আহে আমাৰ ঢাকা ষ্টেডিয়ামত আমি চিনি পাওঁ তেখেতৰ ভাল বেয়া নহয় তেখেতৰ মানে কিবা ভাবুকি দিছে যে এক চিকুট নাই দিয়া মোৰ কথাটো শুনকচোন মই জাষ্ট তেখেতক কৈছোঁ যে দাদা তেওঁৰ আমাৰ ঢাকাপতি নাম নহয় আমাৰ কবস্থানতহে ৰেজিষ্টাৰ নাম তেওঁ কৈছে নহয় ঢাকাপতি মই নহয় ঢাকাপতি নহয় আমাৰ কবস্থানতহে বাছ ইমানটোৱে ক'লোঁ তেখেতেহে যি দুই এটা কথা অলপ মানে বেয়াকৈ ক'লে তাৰপিছত ফোনটো তেওঁ কাটি দিলে তাৰ বাহিৰে একো কোৱা নাই আপোনাৰ এতিয়া লগ পাই আছোঁ দিয়ক গৈ আছোঁ হ'ব পাব হ'ব শিৱসাগৰৰ পৰা মুস্তাবিৰ আলীৰ ৰিপৰ্ট প্ৰাইমেট অসম